اللهم إني ظلمت نفسي ظلما كثيرا ولا يغفر الذنوب إلا أنت فاغفر لي مغفرة من عندك وارحمني إنك أنت الغفور لدنك الرحمة إنك أنت الوهاب ربنا فاغفر لنا ذنوبنا وكفر عنا سيئاتنا وتوفنا مع الأبرار ربنا وآتنا ما وعدتنا على رسلك ولا تخزنا রাষ্ট্রপতি ডক্টর এপিজে আব্দুল কালামৰ ৮৫তম জন্মদিবস উপলক্ষে তথা বিশ্ব ছাত্ৰ দিৱস উপলক্ষে ভটগাঁও সমন্বয় বিদ্যাপীঠ জিলা আৰু গৰিয়ামাৰী ডিষ্ট্ৰিক্ট দক্ষিণ কক্ৰঝাৰ আঞ্চলিক সমিতিৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে প্ৰথমতে আমি তেখেতৰ মাল্যগ্ৰহণ তাৰপিছত মনোগ্ৰহ তাৰপিছত দোৱা আদি কৰি ইয়াৰ পিছতে আমাৰ কুইজ প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা হ'ব তাৰপিছত আমি পুৰস্কাৰ বিতৰণ কৰি মানে তেখেতৰ যিটো বিশ্ব ছাত্ৰ দিৱস সেইটো আমি পালন কৰিবলৈ আহিছোঁ ইয়াতে আমাৰ আজিৰ আছে আমাৰ কেন্দ্ৰীয় শিক্ষা সংগঠন আমাৰ জিলাৰ বিষয়ববীয়াসকল আৰু পুৰস্কাৰ বিতৰণ হ'ব তাতে আমাৰ আমন্ত্ৰিত আছে শিক্ষা বিভাগৰ দ্বিতীয় জাকিৰ হোসেন আদি কৰি আমাৰ জিলাৰ আৰু বিষয়ববীয়াসকল উপস্থিত থাকিব এই পবিত্ৰখনত আমি কক্ৰঝাৰ জিলা গৰিয়ামাৰী ডিষ্ট্ৰিক্ট পৰিষদৰ তৰফৰ পৰা সমস্ত ছাত্ৰ ছাত্ৰীসকল তথা বিশিষ্ট ছাত্ৰসকলক আমন্ত্ৰণ জনাম যে আপোনালোকে এপিজে আব্দুল কালামৰ আদৰ্শ লওক তেখেত এজন ভাৰতীয় নাগৰিক হিচাপত এজন বিচাৰমেন হিচাপত তেখেতে ভাৰতৰ কাৰণে বহুত কিছু কৰি গৈছে যাক আমি মহাপুৰুষ বুলি মানে চবেই জ্ঞান কৰোঁ তেখেতৰ আদৰ্শ হ'ল আজি যি পৰিৱেশ সৃষ্টি হৈছে যাতে এই পৰিৱেশত মানে ধৰ্ম অমুক তমুক এইবিলাকৰ মানে কিবা নগৈ ভাৰতীয় হিচাপত এজন ভাল মানুহ হিচাপত এজন মানৱ সেৱা হিচাপত মানে কাম কৰি যাওক ইয়াৰ আহ্বান জনাইছোঁ এইবাৰ আমি দোৱা কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ গতিকে সকলোৱে যাতে দোৱাত অংশগ্ৰহণ কৰে اللهم إني ظلمت نفسي ظلما كثيرا ولا يغفر الذنوب إلا أنت فاغفر لي مغفرة